হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। আপোনালোকে মুখখনৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে এই ধৰণে এডোখৰ নেমু টেঙা লৈ নেমু টেঙা চেপি তাৰ ৰসটো ল'ব। লৈ পেলাই আপোনালোকে এই ধৰণে ভাল ধৰণে নেমু টেঙা ৰসখিনি চেপি ল'ব। চেপি লৈ পেলাই আৰু তাতে এল'ভেৰা অলপ দিছোঁ আৰু তাতে অকণমান আধাতকৈ কম হালধি দিছোঁ, হালধি গুড়ি। তাৰ পাছতে অকণমান মৌজোল মিলাই এই ধৰণে আপোনালোকে খুব ধুনীয়াকৈ পেষ্টটো মোহাৰিব। খুব ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি অলপমান মুলতানী মিটি দিলোঁ, দি পেলাই খুব ধুনীয়াকৈ সেইটো মোহাৰি পেলাই এই ধৰণে মই মুখত লগাইছোঁ। আৰু গৰম দিনত মুখবিলাক খুব বেয়া হয়, ঘামত গোটেই লেতেৰা হৈ যায় আৰু গুটি গুটি উঠে, ক'লা ক'লা দাগ বহি যায়। গতিকে এই ধৰণে আপোনালোকে ভাল ধৰণে মিক্স কৰি চকুৰ গুৰিবিলাকত আৰু গোটেই মুখখনৰ ছাইডত ভাল ধৰণে এই ধৰণে লগাব। লগাই পেলাই ডিঙিটো মানুহৰ ঘামত পৰা খুব ক'লা ক'লা দাগ পৰি গৈছে। এয়া অলপমান লগোৱাৰ পিছত শুকাবলৈ দিব। শুকোৱাৰ পিছত ঠাণ্ডা পানী দি মুখখন ধুই দিছোঁ আৰু ধোৱাৰ পাছত চাব ইমান ধুনীয়া এটা সৌন্দৰ্য আহে, গ্ল' আহে। দেখিছে মুখখন অকণমান দেৰি পাছত আৰু ধুনীয়া লাগিব। এতিয়া মোৰ লেতেৰাবোৰ চব গুচি গ'ল। অলপ দেৰি পাছত চাওক কিমান ধুনীয়া লাগিছে। এই ধৰণে আপোনালোকে মাজে মাজে